টেঙা পানী উগাৰ আহি থাকে নেকি? যদি আপুনি এনেকুৱা কিবা লক্ষণ ভুগি আছে, কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায়। আপোনাৰ বাৰু বুকুখন জ্বলা-পোৰা কৰি থাকে নেকি? আপোনাৰ টেঙা পানী উগাৰ আহি থাকে নেকি? যদি আপুনি এনেকুৱা কিবা লক্ষণ ভুগি আছে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো আজি আপোনাৰ বিশেষ প্ৰয়োজন। মই ডক্টৰ শশিভা বৰ্মন আৰু আজি আমি কথা পাতিবলৈ ওলাইছোঁ এচিড ৰিফ্লাক্সৰ বিষয়ে। আহকচোন আমি বুজো এচিড ৰিফ্লাক্স মানে কি? আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ, এই খাদ্য আমাৰ মুখত থকা লেৰটিৰ লগত সংমিশ্ৰণ হৈ সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন হয়। তাৰপিছত এই খাদ্যখিনি আমাৰ খাদ্যনলীদি গৈ এটা আচলতে সৰু মোনা, যিটোক আমি পাকস্থলী কওঁ বা ষ্টমাক কওঁ, তাতে গৈ জমা হয়। এতিয়া আমাৰ পাকস্থলী বা ষ্টমাকত এচিড উৎপন্ন হয়। এই এচিডখিনিয়ে আমি গ্ৰহণ কৰা খাদ্যৰ লগত সংমিশ্ৰণ হৈ এই খাদ্যখিনি হজম কৰাত সহায় কৰে। আচলতে এই এচিডখিনি আমাৰ এই ষ্টমাক বা পাকস্থলীৰ ভিতৰতহে থাকিব লাগে। যেতিয়া খাদ্যখিনি আমাৰ খাদ্যনলীৰ পৰা গৈ পাকস্থলীত সোমায়, তেতিয়া এই এচিডখিনি আমাৰ যাতে খাদ্যনলীলৈ নাযায়, তাৰ কাৰণে আমাৰ পাকস্থলী আৰু খাদ্যনলীৰ মাজত এখন গেট থাকে। এই গেটখন যেতিয়া খাদ্যখিনি পাকস্থলীলৈ যায়, তেতিয়া গেটখন বন্ধ হৈ যায়। আৰু তাৰ কাৰণে কি হয়, এই এচিডখিনি আমাৰ খাদ্যনলীলৈ নাযায়। কিন্তু কিবা কাৰণত যদি এই গেটখন দুৰ্বল হৈ যায়, তেতিয়া আচলতে আমাৰ পাকস্থলীত থকা এচিডখিনি আমাৰ খাদ্যনলীলৈ যাব পাৰে। এতিয়া কি কাৰণত এনেকুৱা হ'ব পাৰে? যদি আমি বেছি জ্বলা মছলা বা বেছি ফেটি বা অইলি খাদ্য খাওঁ, বা যদি আমি খুব বেছি পৰিমাণে এলকহল খাওঁ, ধূম্ৰপান, বা কিবা কাৰণত যদি আমি কিবা বিষৰ কাৰণে খুব বেছি পেইন কিলাৰ খাই আছোঁ, যদি আমি সঠিক পৰিমাণে পানী নাখাওঁ, আৰু কিবা কাৰণত যদি আমি ৰাতি টোপনি ভালকৈ নামাৰোঁ, এই সকলোবিলাক কাৰণত আচলতে আমাৰ এই গেটখন, যিখনক আমি কওঁ লোৱাৰ ইছ'ফেজিয়েল স্ফিংটাৰ, এই গেটখন কমজুৰি হৈ যায় আৰু তাৰ ফলত এচিডখিনি আমাৰ পাকস্থলীৰ পৰা আমাৰ খাদ্যনলীলৈ উভতি যায়। এই কণ্ডিশ্যনটোকে আমি মেডিকেল টাৰ্মছত কওঁ গেষ্ট্ৰ' ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ। গেষ্ট্ৰ' মানে ষ্টমাক বা পাকস্থলী, ইছ'ফেজিয়েল মানে আমাৰ ইছ'ফেগাছ বা খাদ্যনলী, ৰিফ্লাক্স মানে এই এচিডখিনি পাকস্থলীৰ পৰা খাদ্যনলীলৈ ভটিয়াই যোৱাটো, আৰু ডিজিজ মানে বেমাৰ, গেষ্ট্ৰ' ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ বা GERD। এই এচিড ৰিফ্লাক্সৰ কাৰণে আচলতে আমি কি অনুভৱ কৰোঁ? আমি টেঙা পানী উগাৰ অনুভৱ কৰোঁ দিনত, বা কেতিয়াবা আমাৰ এনেকুৱা লাগে যে আমাৰ বুকুখন জ্বলা-পোৰা কৰি আছে, আৰু কেতিয়াবা খুব এক্সট্ৰিম কণ্ডিশ্যনত এনেকুৱা লাগে যে আমি খোৱা খাদ্যখিনি ভালকৈ হজম হোৱা নাই। এই বিষয়টো বাৰু চিন্তাৰ বিষয় নেকি? ডেফিনেটলি এইটো আচলতে খুব চিন্তনীয় বিষয়। আমি প্ৰায় মানুহে এই লক্ষণসমূহত ভুগি থাকোঁ আৰু অৱহেলা কৰি থাকোঁ, কিন্তু আচলতে এই লক্ষণসমূহৰ সঠিক চিকিৎসা লোৱাটো খুবেই প্ৰয়োজন। কিয় জানেনে? কাৰণ এই এচিডখিনিয়ে আমাৰ খাদ্যনলীত আচলতে সৰু সৰু ঘাঁ লগোৱা আৰম্ভ কৰে, আৰু যদি এনেধৰণৰ ঘাঁ আমাৰ খাদ্যনলীত দিন ধৰি বা মাহ ধৰি বা বছৰ ধৰি থাকে, তেনেহ'লে এই ঘাঁসমূহ ক্ৰমান্বয়ে কেঞ্চাৰলৈ ৰূপান্তৰিত হ'ব পাৰে। সেইকাৰণে মনত ৰাখিব, যদি আপোনাৰ টেঙা পানী উগাৰ আহি আছে বা আপোনাৰ বুকু জ্বলা-পোৰা কৰি আছে, তেতিয়াহ'লে আপুনি তৎকালীনভাৱে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক, আৰু তেওঁলোকে যিসকল পৰীক্ষা নিৰীক্ষা আৰু ঔষধ দিয়ে সেইখিনি নিয়মিতভাৱে খাওক। মনত ৰাখিব, ইয়াৰ লগতে আপুনি আপোনাৰ লাইফষ্টাইল মডিফিকেশ্যনো কৰিব লাগিব, যেনে দিনত মিনিমাম 8 গিলাচ পানী খাব লাগিব, ৰাতি এটলিষ্ট 7 ঘণ্টা টোপনি মাৰিব লাগিব, আৰু ফেটি অইলি বা মছলা জাতীয় খাদ্য অলপ কমাব লাগিব। আৰু আপুনি যদি নিয়মিতভাৱে ড্ৰিংকছ কৰে বা স্মকিং কৰে, গুটকা বা টবেক' জাতীয় বস্তু খায়, তেতিয়াহ'লে তৎকালীনভাৱে এই সকলোবোৰ বস্তু সেৱন কৰা বন্ধ কৰক। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।